তো হেই গাইজ ৱেলকাম টু মাই চেনেল ভাৰ্গৱ ষ্টেচন। চ' আজি বহুত দিনৰ মূৰত ভিডিঅ' দিম বুলি ভাবিছোঁ। মানে ইমান দিন দিয়া নাছিলোঁ, মানে কি ভিডিঅ' দিব পৰা নাছিলোঁ, অলপ ব্যস্ত হৈছিলোঁ। তাৰপিছত কি হ'ল, ব্যস্তই আৰু মেইন কাৰণটো ভিডিঅ' নাযায়। তো আজি ভাবিলোঁ কি অলপ ভিডিঅ'টো অলপমান ষ্টাৰ্টেই কৰোঁ নেকি। এনেই শ্বৰ্টটো দি থাকোঁ মাজে মাজে, দুটা এটা কিবা এনেই ভিডিঅ' দিছোঁ মই, নিদিয়া নহয়। কিন্তু লং ভিডিঅ' হিচাপত মই ভিডিঅ' দিয়া নাই বহুত দিন। চ' সেইকাৰণে বোলো ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ আৰু। আজি মানে যাম আমি ৰঙিয়াত। ৰঙিয়াত যাম, মানে পেহীহঁতৰ তাত যাম আজি। পেহীহঁতৰ তাত যাই পেলাই যাম, যাতে বোলো এটা ভ্লগ বনাই দিওঁ ৰঙিয়াত, সৰু সুৰাকৈ আৰু আৰম্ভণি হিচাপত। অলপ কেমেৰাৰ আগত লাজটো কমক, চেনেলটো গ্ৰ' হয় যদিও হওক আৰু। তো ৰঙিয়াত যাম এতিয়া। গা ধুম, মানে আগে মই দাড়ি চুলি অলপ কাটি আহিম, অলপ কি আৰু কাটি আহি পেলাই গা চা ধুম, ধুই পেলাই ৰঙিয়াত যাম। তো এতিয়া চুলি কাটিব যাওঁ, চাই থাকক। চুলি কাটি আহি লগ পাই আছোঁ। যাই যেতিয়া দাড়ি চুলিখিনি কাটি লওঁ, তাৰপিছত ওলাই যাম ৰঙিয়াত। মানে কাটো আৰু অলপ জলদি যাই ৰৈ আছোঁ। দাড়ি চুলিখিনি কাটি কিনে ৰৈ ওলাই কাটো আৰু ফেচবুক দেখাম বাৰু কেনে লাগছে ক'ব আৰু কমেণ্টত জনাব। তো কাটি লওঁ, কাটাৰ পিছত আকৌ লগ পাই আছোঁ, চাই থাকক। তো গাইজ দাড়ি চুলি কাটি আহিলোঁ। দাড়ি চুলি কাটিলোঁ মানে কি অলপ অলপ কিবা আনি কাটি দিছোঁ। মই ইমান মানে কাটি নাথাকোঁ আৰু ইমান সোনকালে, কাটিব হোৱাও নাই বাৰু দাড়ি চুলি। সেইকাৰণে অলপ এনেকৈ চাইডকেইটা অলপমান খিচিৰি কাটি দিছোঁ, দাড়িকেইটা অলপমান মিলাই দিছোঁ, সেয়ে। তাৰপিছত এতিয়া গা চা ধুই পেলাই লাহেকৈ ওলাই যাম আৰু। অলপ ৰ'দটো কমাব, বাপৰে যিটো পাৱাৰ দি আছে ৰ'দে, বাপৰে বাপ। অলপ দেৰিকৈ ওলাই যাম, য'ত টাইমত লগ পাম আৰু। চাই থাকিব ভিডিঅ'টো। তো গাইজ এতিয়া আমি ৰঙিয়াত যাবৰ কাৰণে ৰেডি। তো অলপ বৰষুণো আহি আছে, চাব পাৰে। মানে এই বৰষুণতে যাব লাগিব আৰু, যাম বুলি কৈছোঁ যাতে। তো এতিয়া আমি যাম ৰঙিয়া। তো চাই থাকক মোৰ লগত, অলপ আগত যাই কিনে আৰু লগ পাই আছোঁ। বৰষুণটো অলপ কমক, ক'ৰবাত ৰখোঁ, তাৰপিছত আকৌ ষ্টাৰ্ট কৰি আছোঁ ভিডিঅ'। তো চাই থাকক। গাইজ যাই আছোঁ ৰঙিয়াত গেলি, আৰু এই বাইকখন লৈ হিৰো হণ্ডা এখন আমাৰ এখনৰ মাইলেজ ভাল। মানে এতিয়া স্কুটিখনো লৈ ভাল হয়, কিন্তু স্কুটিখনৰ মাইলেজ একদম বেয়া। এতিয়া আৰু তেল কম খাব বাইক লাগে না, যদি তেল নাখায় এখন 100 টকাৰ তেলেদি মোবাইলটো মই আপ ডাউন কৰিব পাৰিম ৰঙিয়াৰ পৰা। মই চাওঁ এখন বৰ্তমান এতিয়া ভিডিঅ'ত কিবা শুনা পাইছি নে নাই আৰু মই গম নাপাওঁ, কিন্তু যাই আছোঁ। এতিয়া ভিডিঅ' কৰিম ক'ৰবাত, তেনেকৈ লাগি আছে। হয়তো হোটেল চোটেল ৰখিম নেকি অলপ চাবাক গেলি। তো চাওঁ ৰ'বচোন কি কৰোঁ বাৰু। তো ঠিক আছে বাৰু, ৰঙিয়াত যাই লগ পাই আছোঁ। ৰঙিয়াত যাই লগ পাম মানে ঠিক নাই, হোটেলত ৰখিব গ'লে মই ক'লোৱে। চাই থাকক, এই যাই আছোঁ গাইজ, কি মজা জেগা। চাই থাকক ভিডিঅ'টো। তো গাইজ বঢ়িয়াকৈ চিংৰা আৰু চাহ খালোঁ, খাই কেনে এটা ঠাণ্ডাও লৈছোঁ এই এখন হোটেলৰ পৰা। এই তাতে এখন হোটেল আছে, তাতে বহি বঢ়িয়াকৈ আউটডোৰত বহি কেনে পূৰা ঠাণ্ডা লৈ কেনে চাহ খালোঁ। খাই এতিয়া আৰু ওলাম আৰু লাহেকৈ। বৰষুণটো আহিব ধৰিছে, বৰষুণ নাছিল ইমান দেৰি, এতিয়া বৰষুণো দিব ধৰিছে। তো ঠাণ্ডাটো শেষ কৰোঁ, কৰি কেনে যাওঁ, যাই একদম পূৰা ৰঙিয়াত সিহঁতৰ ঘৰত লগ পাই আছোঁ পেহীহঁতক। তো গাইজ ৰঙিয়াত যাই কেনে ভাবিছিলোঁ বিন্দাছ যাই কেনে আৰু বহিব পাৰিম, যাতে ঘৰত যাই কেনে এই বৰষুণ নাচাইগা আৰু ৰখিব লগা হ'ল। ইয়াতে পূৰা বৰষুণ মাৰি আছে, একদম পূৰা ৰখিব লগা হ'ল। আৰু এটা বস্তু এটা দেখিছোঁ, আপোনালোক দেখাওঁ, এই ৰামধেনুখন দেখছি না, কি মজা লাগে না, মজা লাগে কিন্তু। দিয়ক আৰু যাই থাকোঁ লাহে লাহে, ভিজি যাব লাগিব, বেছি দূৰ নাই আৰু অলপ আছে। যাই কেনে তাতে লগ পাম আৰু, চাই থাকক। তো গাইজ ফাইনেলি আহি পালোঁ সিহঁতৰ ঘৰত ৰঙিয়াত। আহি কেনে আহোঁতে ৰাতি গ'লে দেখা নাপাব বাহিৰত বাৰু, মানে বৰষুণ দিলে, বৰষুণত ৰখিব লগা হ'ল। তাৰপিছত তোমাৰ আমাৰ মানে যোনটো চেফটি ৰেইল গেট আছে, দুখনকৈ ৰেইল গেছি, তাতে 1 ঘণ্টামান ৰখাইছে মানুহখিনি। এই তাতে ৰখি কেনে বৰষুণো ৰখালাক, সেইও ৰখালাক, ৰখাই এতিয়া আহি পাইছোঁ। একদম মানে ভাগত ধৰি গৈছে, গা চা একদম কেম্বা লাগি আছে। তো এতিয়া আহি পাইছোঁ, বাকী ঘৰৰ মানুহখিনিক অলপ চিনাকি কৰি দিম অলপ দেৰিকৈ। চাই থাকক, শেষ হোৱা নাই ভিডিঅ'টো। তো গাইজ ইয়াতে মানে কি
এটা সৰু ছোৱালী এটা আছে এই পুতলা চুতলা কালেকশ্যন চাম তাহাঁতি মানে এই পুতলামখান লগত লৈ শুয়ে সৰু ছোৱালীটোক মই দেখাম বাৰু একদম সৰু দেখাই আছোঁ অলপ দেৰিকৈ যাই কেনে এতিয়া বাৰু মানুহ আছে বাহিৰত অলপ ক্লাছ পাব এতিয়া দেখালে অলপ দেৰিকৈ দেখাই আছোঁ আৰু এটা কথা তাৰপিছত কৈ আছোঁ দিয়ক চাই যাওঁ চ' গাইজ ভাত চাত খালোঁ মাংস আনিছিল মাংস দিয়া খালোঁ বাৰু সেইকাৰণে আজি আৰু মানে ভিডিঅ' বনোৱা নহ'ল মানে ঘৰতো মানুহ বহুত আছিল অলপ ব্যস্ত হৈ গ'লোঁ সিহঁতৰ লগতে আৰু কথা পতাৰ কাৰণে ভিডিঅ' কৰা আজি নহ'ল বেছি নহ'ল কাৰণে মই ভাবিছোঁ বোলে এইটো চব আজি এইখিনিতে শেষ কৰি দিওঁ মানে আজি বেছি দীঘল নহ'ল বাৰু ব্লগটো আজি ইমান মই সেইকৈ বনাম বুলি অহাও নাই ভাবাও নাছিলোঁ ইমান ভালকৈ বনাম বুলি আজি অলপ শ্বৰ্ট হৈ গ'ল ভিডিঅ'টো চ' নেক্সট টাইমৰ পৰা ভাল ভাল ব্লগ আহিব আৰু দীঘল আহিব অলপ ব্লগবিলাক এইটোৰ দৰে শ্বৰ্ট নাহে যিটো বাৰু একো নাছিলে কি দেখালোঁ মই নিজেই গম নাপালোঁ আপোনালোকক ত' ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব লাইক কৰি দিব আৰু ঘণ্টা বটনটো দবাই দিব দিয়ক তেতিয়াহ'লে এতিয়া গুড নাইট গাইজ শুই যাওঁ